প্ৰিয় বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰগোহাঁইৰ ২৭ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ বিয়া আৰু যোৱাকালি তেখেতৰ মূৰত তেল দিয়া পৰ্ব আছিলে। তাৰে কিছু দৃশ্য আপোনালোকলৈ আগবঢ়াইছোঁ আৰু তেখেতৰ যুগ্ম জীৱনৰ বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ। যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰিছোঁ। এতিয়াও সময় আছে কিন্তু বিয়া পাতিলে কি হয় অভিজ্ঞতা ভাল, চবৰে ভাল। একচুৱেলি বিয়া পতাৰ পিছত মানুহৰ অৱস্থাবিলাক কেনেকুৱা দিছো। তাৰপিছত কাৰফালে যাওঁ যিসকল প্ৰেমিক প্ৰেমিকা বা পাতো কৰি আছে তেওঁলোকক ফাগুন মাহত বাউলি বা লাগে, আমাৰ টাইমপাৰা ধূলি লাগে। বললে গানটা গাব পাৰ পাখিত গাবলৈ কৈছে, নিজে পাখি উৰি আছে ৰ'ব এতিয়া ভাল গাব শুনা পাৰৰ পাখি সদায় ৰাতিপুৱা যায় আৰু ষ্ট'ৰ ৰুমত হয় চেম্বাৰত হৈ থাকে কেতিয়াবা পাহৰি থাকে আচলতে ৰাস্তা ভুল হয় ৰাতি সেইটো চব বিয়া পতাৰ পিছত চেঞ্জ হয়। তেলেকা কৈছে চকু তেলেকা বোলে দৰা সখীয়েকৰ দৰা সখী ওচৰ